নমস্কাৰ বন্ধুসকল, আছামিজ চাৰ্কো চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আৰু আজি বেলেগ এটা ভিডিঅ' লৈ আহিছোঁ যি DHSৰ এক্সাম হৈছিলে। চ' তাৰ মেথছৰ কুৱেশ্যনখিনি মই আলোচনা কৰিব ওলাইছোঁ। চ' ভিডিঅ'টো যদি ভাল পায় প্লিজ লাইক কৰি দিব, আৰু যদি নতুনকৈ চেনেল ওলাইছে প্লিজ চেনেল ছাবস্ক্ৰাইব কৰি থৈ দিব। চ' প্ৰথম কুৱেশ্যনটো আহিছিলে যে সৰল কৰা আহিছিলে, এটা সৰল কৰা -7/3 × 5/4 × 2/9। চ' ইয়াৰ কাৰণে আমি প্ৰথমতে কৰিব লাগিব 5/4 × 2/9। চ' কাটা কটা গ'ল 5/18। চ' আৰু ইয়াৰ এনচাৰটো হৈছে -35/54। চ' ইয়াৰ এনচাৰটো হৈছে চিটো শুদ্ধ উত্তৰ। তাৰপিছতে 2 নম্বৰতে আমাৰ কুৱেশ্যন আহিছিল যে -7/3 দুগুণৰ লগত কি যোগ কৰিলে 7/3 পোৱা যাব। চ' তাৰ কাৰণে আমি কৰিলোঁ যে -7/3 দুগুণ বুলি কৈছে × 2 প্লাছ তাৰ লগত কিবা যোগ কৰিব হৈছে। চ' x = 3/7। চ' এইটো পোন গ'লে -14/3 প্লাছ x = 3/7। চ' x উলিয়ালে 107/21 হ'লে। চ' ইয়াৰ শুদ্ধ উত্তৰটো হৈছে 107/21। তাৰ পিছৰ কুৱেশ্যনটো হৈছে 11x তিনিটা কমি গুণিতকৰ যোগফল 363। ইয়াৰ আটাইতকৈ সৰু সংখ্যাটো কি উলিয়াব দিছিলে। চ' তাৰ কাৰণে আমি কৰিব লাগিব যে প্ৰথমতে আমি কৰিব লাগিব চ' x + 11 আৰু হ'ব x + 22 সমান হ'ব 363। চ' ইয়াৰ কাৰণে আমাৰ x তিনিটা যোগ কৰিলে 3x আৰু এইটো হ'ব 363। চ' 3x 363 - 33 = 330। চ' x = 330 / 3 that means 110 আৰু ইয়াৰ এনচাৰটো হৈছে 110। শুদ্ধ এনচাৰটো হৈছে বি। তাৰপিছত আছে অৰ্জুনৰ বৰ্তমান বয়স পিয়াৰ বয়সৰ দুগুণ। 5 বছৰ আগতে তাৰ বয়স পিয়াৰ বয়সৰ 3 গুণ আছিল। পিয়াৰ বৰ্তমান বয়স কিমান হ'ব? চ' ইয়াতে আমি পিয়াৰ বয়স x বছৰ বুলি ধৰিলোঁ। অৰ্জুনৰ বয়স পিয়াৰ বয়সৰ দুগুণ বুলি কৈছে। চ' 2x। 5 বছৰ আগতে পিয়াৰ বয়স হ'ব x - 5 5 বছৰ আগত, আৰু অৰ্জুনৰ বয়স হ'ব 2x - 5। চ' প্ৰশ্নমতে কৈছে যে আমাৰ 5 বছৰ আগত তাৰ বয়স পিয়াৰ বয়সৰ 3 গুণ আছে। চ' 2x - 5 = 3 × x - 5 আহিব। চ' এইটো আমি কেলকুলেশ্যন কৰিলে পাম x = 10। চ' গতিকে হ'ব চিয়াৰ বয়স হ'ব আমাৰ 10 বছৰ। তাৰপিছতে আহিছিল যে এটা সামন্তৰিকৰ দুটা বাহুৰ দৈৰ্ঘ্য 7 চেণ্টিমিটাৰ আৰু 12 চেণ্টিমিটাৰ পৰিসীমা সমান। চ' সামন্তৰিকৰ আমাৰ সূত্ৰটো হৈছে যে পৰিসীমা 2 (L + B) তাৰমানে দীৰ্ঘ আৰু প্ৰস্থ। চ' ইয়াতে দুটা বাহু 7 + 12 কৰিলোঁ। চ' 7 × 12 = 19। চ' 2 × 19 = 38। চ' ইয়াতে আমাৰ এনচাৰটো হ'ব C 38 চেণ্টিমিটাৰ। তাৰপিছতে আছে যে আমাৰ তলত দিয়া কোনটো সংখ্যা পূৰ্ণবৰ্গ হ'ব। চ' 361 যদি আমি 19 × 19 কৰোঁ 361 পাম। চ' গতিকে আমাৰ পূৰ্ণবৰ্গ সংখ্যা হ'ব 361, বাকীকেইটা নহয়। তাৰপিছতে আছে এটা বৰ্গক্ষেত্ৰৰ ক্ষেত্ৰফল 441 বৰ্গ। ইয়াৰ প্ৰতিটো বাহুৰ দৈৰ্ঘ্য কিমান ওলাইছে। চ' ইয়াতে আমাৰ 441 যদি আমি বৰ্গমূল উলিয়াওঁ 21 পাম। চ' ইয়াৰ আমাৰ এনচাৰ হ'ব 21। তাৰপিছতে কৈছে যে এটা আয়তক্ষেত্ৰৰ বাহুৰ দৈৰ্ঘ্য 5 চেণ্টিমিটাৰ আৰু 12 চেণ্টিমিটাৰ। কৰ্ণৰ দৈৰ্ঘ্য কিমান? চ' ইয়াতে আমাৰ আয়তৰ কি হয়, দিশ আৰু দিশবোৰ ছেম হয়, প্ৰস্থ আৰু প্ৰস্থবোৰ চ' ছেম হয়। চ' ইয়াতে আমাৰ দিশ হৈ আছে 12 ধৰি আৰু প্ৰস্থ আমাৰ 5 হৈ আছে। চ' এইটো এটা কি হৈ থাকে, আয়তৰ প্ৰতীকটো কোনোবা 90 ডিগ্ৰী হয়। চ' এটা সমদ্বিবাহু ত্ৰিভুজ হৈ আছে। চ' ইয়াতে আমাৰ কি আহিব, যিটো অতিভুজৰ সূত্ৰ AC² = AB² + BC²। চ' AC² মানে AC² আমাৰ কৰ্ণৰ উলিয়াব দিছে। চ' AC² AB² + BC²। AB মানে আমাৰ কিমান 5² + 12²। চ' 25 + 149 169। চ' AC মানে হৈছে 30। AC² 169ৰ বৰ্গমূল হৈছে 13। চ' AC = 13। চ' ইয়াতে আমাৰ শুদ্ধ উত্তৰটো হ'ব 13। তাৰপিছত 6, 9 আৰু 15 সম্পূৰ্ণভাৱে বিভাজ্য ক্ষুদ্ৰতম বৰ্গ সংখ্যাটো কি? চ' ইয়াতে আমি 6, 9 আৰু 15 যদি আমি গসাউ উলিয়াওঁ। চ' মানে গোটেইকেইটাৰে সম্পূৰ্ণ হৰণ যোৱা হৈছে 90। চ' 90 আমাৰ ইহঁতে গসাউ ওলায় 6, 9 আৰু 15ৰ তোমাৰ লসাগু হ'ব 90। চ' লসাগু 90ৰে যদি আমি 100কো হৰণ নাযায়, 400কো হৰণ নাযায় আৰু 160কো হৰণ নাযায়, চবচে আমাৰ হৰণ যায় 900ক। চ' ইয়াৰ শুদ্ধ উত্তৰটো হৈছে 900। তাৰপিছত আছে যে 392ক ক্ষুদ্ৰতম কি সংখ্যাৰে পূৰণ কৰিলে গুণফলটো পূৰ্ণ ঘন সংখ্যা পোৱা যাব। চ' ইয়াতে যদি আমি 392ক যদি হৰণ কৰিছে, প্ৰথমতে আমাৰ 2 হৰণ কৰিলোঁ 196, 2 হৰণ কৰিলোঁ 98, 2 হৰণ 49। চ' ইয়াতে 2 2 2 7 × 7 ওলালে। চ' 2 2 2 7 × 7 এটা পূৰ্ণ ঘন সংখ্যা হ'বলৈ হ'লে আমাৰ কি হ'ব লাগিব 2³ মানে 2 3টা পূৰণ হৈ গ'লে 7 3টা পূৰণ হৈ থাকিব লাগিব। চ' ইয়াতে আমাৰ 2 3টা পূৰণ ঠিকে আছে, কিন্তু 7 আমাৰ কেইটা 2টা পূৰণ হৈ আছে। চ' আৰু এটা পূৰণ কৰিব লাগিব। চ' গতিকে আমি ইয়াত আৰু মানে ক্ষুদ্ৰতম সংখ্যা 7 পূৰণ কৰিলে এইটো এটা কি হ'ব, পূৰ্ণ ঘন সংখ্যা হৈ যাব। তাৰপিছতে আহিছে 840 টকা দাম বুলি লিখা সামগ্ৰী 714 টকাত বিক্ৰী কৰি দিয়া হ'ল। ইয়াত ডিছকাউণ্ট কিমান শতাংশ দিয়া হ'ল। চ' ইয়াৰ কাৰণে আমাৰ বিক্ৰী দাম দিয়া আছে যে
714 টকা আৰু আমাৰ যিটো লিখা দাম আছিলে 840 টকা চ' ডিছকাউণ্ট দিছিলে 840 মাইনাছ 714 126 চ' ইয়াতে আমি ডিছকাউণ্ট উলিয়াব লগা হ'লে শতকৰা হাৰ 126 আৰু যিটো দাম আছিলে 840 যিটো লিখা দাম ইনটু 100% কৰিলোঁ চ' ইয়াতে 15% ওলাই গ'ল চ' এই আনচাৰ হ'ব 15%। তাৰপিছতে আছে যে এজন দোকানীয়ে 200টা বাল্ব প্ৰতিটোতে 10 টকা হিচাপে কিনিলে ইয়াৰে চ' মুঠ কিনা দাম হ'ব 200 × 10 চ' 2000 টকা হ'ব 2000 টকা হ'ব। ইয়াৰে 5টা বাল্ব বেয়া ওলোৱাত তেওঁ পেলাই দিলে চ' তেওঁ বেয়া ওলাল 5টা চ' গতিকে বাল্বৰ সংখ্যা হ'ব 200 - 5 = 195টা বাল্ব হ'ব চ' সেইকেইটা 195 যিকেইটা বাল্ব ওলাল সেইকেইটা তেওঁ 12 টকাত বিক্ৰী কৰিলে চ' 195 × 12 = 2340 2340 টকা ওলাল চ' গতিকে তেখেতৰ কিমান হ'ল লাভ হ'ল চ' লাভ হ'ল কিমান 2340 মাইনাছ 2000 টকা চ' 340 টকা লাভ হ'ল চ' ইয়াতে লাভৰ শতকৰা হৈছে 340 বাই মুঠ তেখেতত কিনা দাম কিমান আছে 2000 × 100% চ' আমি ইয়াতে কৰিলে 17% পাই যাম চ' ইয়াতে শুদ্ধ উত্তৰটো হৈছে 17% এ অপশ্যন এ। তাৰপিছতে কৈছে 3q² দৈৰ্ঘ্য ইমান পচৰ ইমান ওচৰ বাকচৰ আয়তন চ' আয়তনৰ সূত্ৰটো হৈছে L × B × H চ' ইয়াতে 3q² 4q² 2q গোটেই যোগ কৰিলোঁ 4 × 3 = 12 12 × 2 = 24 ওলালে আৰু q দুটা 4টা চ' এটা আছে 5টা চ' 24 কেতিয়া হৈছে ইয়াৰ এনচাৰ হৈছে বি। তাৰপিছতে আহিব যে যদি x = 3 হয় তেনেহ'লে x (x + 7 - 2) মান কিমান হ'ব চ' এইটো একো কৰিব নালাগে খালি x ঠাইত আমি 3 মানটো বহাই দিওঁ চ' x 3 (3 + 7 - 2) চ' খালি ড্ৰ 3 × 10 - 2 চ' 30 - 2 চ' ইয়াৰ এনচাৰটো 28 চ' অপশ্যন নাম্বাৰ এটো শুদ্ধ। x⁻16 বৰ্গমূল কিমান চ' বৰ্গমূল উলিয়াবৰ কাৰণে আমাৰ কি √1/2 আমাৰ পূৰণ কৰি দিলে হ'ল চ' ইয়াতে আমাৰ x⁻2 × 16 কেইবাৰ গৈ আছে 8 বাৰ গৈ আছে চ' x⁻8 আৰু ইয়াৰ শুদ্ধ এনচাৰটো হ'ব x⁻8। তাৰপিছতে আহিল আমাৰ যে এটা ঘনকৰ আয়তন 275 ঘন চেণ্টিমিটাৰ আৰু তাৰ ভূমিৰ ক্ষেত্ৰফল 25 বৰ্গ চেণ্টিমিটাৰ ইয়াৰ উচ্চতা কিমান চ' এইটো অলপ টান আছে মই কৰি দিছোঁ। এটা ঘনকৰ আয়তন 275 আৰু ভূমিৰ ক্ষেত্ৰফল চ' ভূমি এটা ঘনকৰ তাত ভূমি থাকে তোমাৰ L × দীঘ আৰু প্ৰস্থ থাকে চ' ইয়াতে আমাৰ দীঘ আৰু প্ৰস্থ ছেম হয় চ' গতিকে যদি আমি ঘনক বুলি কৈছে চ' L² = 25 হ'ব চ' এতিয়া আমাৰ আহিব যে L² L = আমাৰ L² = 5² চ' আমাৰ L = আহিব 5 চ' সেইটো হ'ল আমাৰ দীঘ আৰু প্ৰস্থ বাকী আৰু উচ্চতাটো লাগে চ' গতিকে যদি আমি L² আৰু উচ্চতাটো আমি h বুলি ধৰি বাকী ঘন কিমান 275 আয়তীয় ঘনক হ'ব লাগিছিলে ভুল হৈ আছে 275 হয় চ' ইয়াৰ পৰা হ'ব আমাৰ 275 / 25 25 × 25 26 27 25 × 25 চ' 25 যদি 275 হৰণ কৰোঁ আমি 11 পাম চ' গতিকে ইয়াৰ শুদ্ধ এনচাৰটো হৈছে 11। তাৰপিছত আছে সৰল কৰা 2 ^ 5 / 2 ^ 8 × 2 ^ - 8 চ' ইয়াতে যদি আমি হৰণ কৰিব লাগে তো আমাৰ সূত্ৰমতে a⁻m হৰণ a⁻n সূত্ৰটো হৈছে a⁻m - n চ' সেইটো সূত্ৰমতে আমাৰ আহিব যে 2 ^ 5 - 8 চ' 2 ^ -3 হ'ল -3 আৰু হ'ল 2 ^ 5 চ' এইটো 2 আৰু 3 যদি আমি 2 আৰু 3 আৰু 5 পূৰণ কৰি -15 হ'ল কিন্তু 2 ^ -5 হ'ল চ' 2 ঠিক তেনেদৰে আমাৰ পূৰণ হৈ আছে চ' গতিকে এইটো প্লাছ আহিব প্লাছে মাইনাছে মাইনাছ চ' -15 - 5 চ' 2 ^ -20 চ' ইয়াৰে আমাৰ এনচাৰটো হ'ব ডি অপশ্যন ডি আমাৰ শুদ্ধ হ'ব। তাৰপিছতে আহিল আমাৰ 93 কুৱেশ্যন 93 কুৱেশ্যন নাম্বাৰটো হৈছে যে এটা থাকত 20 মিটাৰ ডাঠ 5খন কিতাপ আৰু 0.016 মিলিমিটাৰ ডাঠ 5খন কাগজ আছে গোটেই কিমান ডাঠ চ' এটা আমি একো কৰিব নালাগে চিম্পুল প্ৰথমতে 20 পূৰণ 5 কৰিব লাগিব প্লাছ 0.016 × 5 চ' এইটো 100 এইটো 0.08 চ' দুটা যোগ কৰিলে 100.08 পাম চ' এটা আমাৰ শুদ্ধ অপশ্যন নাম্বাৰ এইটো আমাৰ শুদ্ধ। তাৰপিছতে আহিল যে এটা খোৱা পানীৰ ফেক্টৰীত এটা যন্ত্ৰ 6 ঘণ্টা 840 বটল পানী ভৰাব পাৰে 5 ঘণ্টাত কিমান বটল ভৰাব পাৰিব চ' ইয়াতে আমাৰ কি কৈছে যে 6 ঘণ্টাত ভৰাব পাৰে 840টা বটল চ' 1 ঘণ্টাত ভৰাব পাৰিব চ' 6 হৰণ কৰিলে আমাৰ 1 ঘণ্টাত ওলাই গ'ল চ' 5 ঘণ্টাটো 5 পূৰণ কৰিলোঁ 140 × 7 চ' আমাৰ 700 ওলাল চ' প্ৰথমৰ এনচাৰটো শুদ্ধ। তাৰপিছত আছে 3 ^ - -3 ^ m + 1 × -3 ^ 5 = -3 ^ 7 চ' এটা আমাৰ সূত্ৰত আছে a⁻m × a⁻n = a+n চ' গতিকে আমাৰ গোটেইকেইটা এ হৈ আছে চ' -3 ওপৰত আহিব m যিকেইটা আছে m + 1 + 5 আৰু এইফালে -7 হ'ল -3 ^ 7 চ' এইটো আৰু এইটো আমাৰ সূত্ৰমতে কি হৈছে নাইকিয়া হৈ যাচ্ছে থাকিব m + 1 + 5 = 7 চ' m = 5 + 1 6 চ' 7 - 6 = 1 চ' অপশ্যন নাম্বাৰ এইটো আমাৰ শুদ্ধ।
তাৰপিছতে কৈছে যে এখন বেৰ সাজোতে 15জন কৰ্মী 48 ঘণ্টা লাগিলে সেই একেটা কাম 30 ঘণ্টা কৰিবলৈ কিমানজন কৰ্মী লাগিব চ' 48 ঘণ্টাত কাম কৰে 15জনে চ' এঘণ্টাত কাম কৰিব কিমানজনে যথেষ্ট মানে মানুহ লাগিব চ' গতিকে 48 × 15 পূৰণ হৈ গ'ল এতেকে এজনক এঘণ্টাত লাগিব এতেকে 30 ঘণ্টাত লাগিব 48 × 15 ডিভাইডেড বাই 30 চ' 15 30ক কিবা দুবাৰ যায় 2 48ক 24 বাৰ চ' ইয়াৰে আমাৰ অপশ্যন নম্বৰ ডিটো আমাৰ শুদ্ধ তাৰপিছতে আহিলে আমাৰ 97 কুৱেশ্যন 97 কুৱেশ্যনটো কি আছে যে তলত দিয়া ইমানৰ গুণনীয় কেইটা মানে যিকেইটা অপশ্যন এ বি চি ডি দিয়া আছে সেই গোটেইকেইটাৰে কোনটো মানে হৰণ যায় এটাই হৰণ নাযায় চ' এটা আমাৰ চাওক এৰে হৰণ যাব বিৰে হৰণ যাব যদি আমি এটা যদি যোগ কৰি দিওঁ যোগ কৰিলে ইয়াৰ পৰা কমন কি আহিব 3b আহিব 3b আহিলে থাকিব 4a + 5b চ' এটা 4a + 5b 4a + 5b ইয়াক হৰণ যাব মাত্ৰ নাযাব 4a - 5 ইয়াত কাৰণ মাইনাছ আছে জানো মাইনাছ নাই চ' ইয়াত মাইনাছ আছে গতিকে গুণনীয়ক নহয় বুলি সুধিছে চ' অপশ্যন নম্বৰ ডিটো আমাৰ শুদ্ধ তাৰপিছতে কৈছে যদি 3 অংকৰ 24x নাম্বাৰটো নোৱাৰে ভাগ কৰিব তেনেহ'লে xৰ মূল কিমান চ' ইয়াতে আমি 22 + 4ৰ লগত যদি আমি প্ৰথম চাইডটো 6 যদি আমি 1 যোগ কৰোঁ 9ৰে যোগ কৰিব লগা হ'লে কি কৰিব গোটেইকেইটা সংখ্যাৰ যোগফল 9 হ'ব লাগিব 18 হ'ব লাগিব তাৰমানে 9ৰে হৰণ যোৱা হ'ব লাগিব চ' এতিয়া আমাৰ 2 4 কিমান 6 হৈ আছে তাৰ লগত যদি আমি 1 যোগ কৰোঁ কিমান 7 পাম নহ'ব যদি 2 যোগ কৰোঁ কিমান 8 পাম যদি আমি 3 যোগ কৰোঁ তেতিয়াহ'লে কিমান 9 পাম 2 + 4 + 3 = 9 গতিকে মানে 9টো কি 9 পালোঁ গতিকে যোগফল কিমান 9 গতিকে গোটেই সংখ্যাটো কি হ'ব 9ৰে বিভাজ্য হ'ব চ' গতিকে 243 ডিভাইডেড বাই 9 কৰিলে আমি কিমান পাম যেনে আমাৰ গতিকে বাকীত যিটো সংখ্যা থাকিব সেইটো আমাৰ 3 হ'ব লাগিব গতিকে 243 হ'ল তাক যদি আমি 9ৰে যদি আমি হৰণ কৰোঁ তেতিয়াহ'লে আমি আমাৰ হৰণ যাব 27 বাৰ চ' গতিকে আমি সৰু সংখ্যা কি যোগ কৰিব লাগিব তিনি মানে xৰ সংখ্যাটো কি হ'ব x হ'ব আমাৰ 3 চ' অপশ্যন নম্বৰ চিটো আমাৰ শুদ্ধ তাৰপিছতে কৈছে যে ইমান পাবলৈ হ'লে ইমানৰ লগত কি যোগ কৰিব লাগিব ঠিক তেনেকৈ যদি আমি এটা ভাবি লওঁ যে 100 টকা পাবলৈ হ'লে 90 টকাৰ লগত কি যোগ কৰিব লাগিব তেতিয়াহ'লে আমি কিমান যোগ কৰিব 10 টকা 10 টকাত আমি কেনেকৈ পাব পাৰোঁ যে 100 - 90 কৰিলে আমি 10 টকাত পাব পাৰোঁ ঠিক তেনেকৈ আমাৰ কৰিবলৈ এইটো মাইনাছ এইটো চ' 7x² + 5x - 5 মাইনাছ 7x² - 4x + 5 চ' ইয়াতে আমাৰ কেলকুলেশ্যন কৰিলে আমাৰ ওলাব যে 7x² + 5x - 5 মাইনাছ 7² মাইনাছ হৈ গ'ল এইটো মাইনাছে প্লাছে মাইনাছে প্লাছ হৈ গ'ল আৰু এইটো মাইনাছে প্লাছে -5 হৈ গ'ল চ' কাটা কৰি দিলে আমাৰ থাকিব যে 9x - 10 চ' আমাৰ অপশ্যন নম্বৰ বিটো শুদ্ধ তাৰপিছত একে শেষৰ প্ৰশ্নটো আহিছে যে 1997 চনত এখন নগৰৰ জনসংখ্যা 20,000 আছিলে এই জনসংখ্যা প্ৰতি 5 বছৰত 5% হিচাপে বাঢ়ি আছিলে 2000 চনত অন্তত নগৰখনৰ জনসংখ্যা কিমান হ'ল চ' এইটো অলপ দীঘল কুৱেশ্যন হয় লেংথি কুৱেশ্যন আহিছে চ' আপোনালোকে মই কৈ দিছোঁ প্ৰশ্নটো চাই লওক যে ইয়াতে কি কৈছে যে 1997 চনত জনসংখ্যা কিমান আছিলে 20,000 জন আৰু বৃদ্ধি প্ৰতি বছৰে কি হৈছে 5%কৈ বৃদ্ধি হৈ গৈ আছে চ' গতিকে 1997 চনত তেখেতৰ জনসংখ্যা বৃদ্ধি হ'ব কিমান চ' 20,000 পূৰণ 5/100 চ' গতিকে আমাৰ থাকিব 10,000 মানে 1000 জন সেই 1997 চনত বৃদ্ধি হ'ল চ' গতিকে মুঠ জনসংখ্যা হ'ব 20,000 + 1000 = 21,000 চ' যে যি 1998 চন হ'ব সেই 1998 চনত আমাৰ জনসংখ্যা হ'ব 21,000 জন তাৰপিছতে আহিলে যে 1998 চনত যদি জনসংখ্যা আমাৰ 21,000 হয় বৃদ্ধিৰ হাৰ আমাৰ 5% হ'ল তেতিয়াহ'লে আৰু বৃদ্ধি হ'ব 21,000 পূৰণ 5/100 চ' 1050 জন তাৰমানে আকৌ 1998 চনত আমাৰ 1050 জন জনসংখ্যা বৃদ্ধি হ'ব চ' গতিকে মুঠ জনসংখ্যা হ'ব 21,000 + 1050 তাৰমানে প্ৰতি বছৰটোৰ লগত 5%কৈ আমি মানে বৃদ্ধি হৈ গৈ আছে গতিকে আমাৰ 1999 চনত মুঠ জনসংখ্যা হ'ব 22,050 জন তাৰপিছত আমাৰ চিমিলাৰলি আকৌ আমাৰ 1922 চনত মুঠ জনসংখ্যা ইমান চ' বৃদ্ধিৰ হাৰ কিমান 5% চ' ইমান 5/100 গতিকে 1102 জন 0.5 তাৰমানে 1102.5 জন মানে আমাৰ বৃদ্ধি হৈছে চ' গতিকে 2000 চনত মুঠ জনসংখ্যা হ'ব 23,152.5 তাৰমানে 23,152.5 তাৰমানে 23,153 জন আমাৰ জনসংখ্যা বৃদ্ধি হ'ব চ' আমাৰ অপশ্যন নম্বৰ চিটো শুদ্ধ হ'ব চ' বন্ধুসকল যি DSSৰ এক্সামৰ কুৱেশ্যন এনচাৰ আছিলে মেথছৰখিনি মই দিছোঁ যদি আপোনালোকক বাকী ইংলিছ আৰু বাকীখিনি লাগে প্লিজ কমেণ্ট বক্সত জনাব আৰু যদি নতুনকৈ চেনেলটো আছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব আৰু লগতে চেনেলটো শ্বেয়াৰ কৰি দিব আপোনালোকৰ বন্ধু বান্ধৱীয়ে যিসকলে DSS এক্সাম দিছে তেখেতসকলক আৰু ধন্যবাদ ভিডিঅ'টো চোৱাৰ বাবে আপোনাক সকলোকে ধন্যবাদ জনাইছোঁ ধন্যবাদ